Con bổ đương mà. ছাৰলৈ আমি সন্মান আৰু ধন্যবাদ যাচিছোঁ আৰু সকলোলৈকে ধন্যবাদ যাচিছোঁ আপোনালোকে আজিৰ কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱাৰ বাবে। এইখিনিতে আমি আমাৰ পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত কৰিছোঁ। এতিয়া দ্বিতীয় কাৰ্যসূচী আছে আমাৰ লগতে আমাৰ যিমান পাৰ্টিৰ দলৰ স্মৰণত আমি শ্ৰদ্ধাঞ্জলি জনাম। আমি শ্ৰদ্ধাঞ্জলি আমাৰ যিটো টপ আছে তালৈকে আমি সকলোৱে আগবাঢ়োৱা হ'ব। সকলোকে অহাৰ বাবে আগবঢ়াইছোঁ মানে অনুৰোধ জনাইছোঁ। আৰু আজিৰ এই যিটো কাৰ্যসূচী এইটো সম্পন্ন কৰিব হোমেজ টু মাৰ্টিয়াৰ্ছ আমাৰ ওমেন BPF-ৰ সন্মানীয় কেন্দ্ৰীয় কমিটিৰ সভানেত্ৰী শ্ৰীমতী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম বাইদেউ। তেখেত ইতিমধ্যে আহি পাইছে, মৰ্ণিঙতে আহি পাইছে। তেখেতসকলে আমি তেখেতসকলৰ স্মৰণত আমি শ্ৰদ্ধাঞ্জলি জনাম। আমি সকলোৱে জানো তেখেতসকলৰ ত্যাগ অবিহনে BTC সম্ভৱ নাছিলে। তেখেতসকলৰ জীৱন আৰু তেজৰ বিনিময়ত আমি BTC-খন পাবলৈ সক্ষম হৈছোঁ আৰু তাৰ পৰৱৰ্তী পৰ্যায়তো আমি এই BTC শান্তি শৃংখলা বজাই ৰাখি BTC-খনৰ উন্নতি পথত লৈ যোৱাৰ কাৰণে BPF দল গঠন কৰি আমি আগ্ৰাবাদ মহিলা চেনেলৰ নেতৃত্বত কাম কৰি আহিছোঁ আৰু আমাৰ পাৰ্টি কৰ্মকৰ্তাসকলৰ যথেষ্ট অৱদান আছে আৰু কিছুমান পাৰ্টি কৰ্মকৰ্তাসকল আৰু বলে সৈনিকসকলৰ দ্বাৰা আমি এতিয়া কাৰ্যসূচীটো কৰিবলৈ হাতত লৈছোঁ শ্ৰদ্ধাঞ্জলি আৰু এই কাৰ্যসূচীটো সম্পন্ন কৰিব লগে মই আজি দুই আশাৰ বক্তব্য ৰখাৰ কাৰণে বাইদেউক অনুৰোধ জনাইছোঁ। প্ৰত্যেক সময় আমি কণ্ডলেঞ্চ কৰিম, সকলোকে সহযোগ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া দুই আশাৰ বক্তব্য ৰখাৰ সময়ত সুপ্ৰিয়া ৰাণী ব্ৰহ্ম বাইদেউ অনুৰোধ জনাইছোঁ। 20 তাৰিখ আমাৰ BPF দলৰ ট্ৰাইনিয়েল কনফাৰেন্স আৰু তাৰ লগত সংগতি ৰাখি আমি আজি আমাৰ বড়োলেণ্ড আন্দোলনৰ কাৰণে দীৰ্ঘদিন ধৰি যিটো আন্দোলন হৈ আহিছিল, সেই আন্দোলনত যিসকল বীৰ বীৰাংগনাই তেওঁলোকৰ বহুমূলীয়া জীৱন তেওঁলোকে উৎসৰ্গা কৰিলে আমাৰ এই BTC নিৰ্মাণৰ কাৰণে, তেখেতসকলৰ শ্ৰদ্ধাৰ কাৰণে, তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে আমি আজি এই হোমেজ মাৰ্টিয়াৰ্ছ যিসকল শ্বহীদ হৈ গ'ল তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে, তেখেতসকলৰ আত্মাৰ সন্তুষ্টৰ কাৰণে আৰু তেখেতসকলৰ যাতে স্বৰ্গত ভালে কুশলে যাতে ভগৱানৰ ওচৰত আশীৰ্বাদত যাতে থাকিব পাৰে তাৰ কাৰণে প্ৰাৰ্থনা আমি জনালোঁ। আৰু এতিয়া তেখেতসকলৰ নামত আমি এপাহি ফুল অৰ্পণ কৰিব খুজিছোঁ যে আমি সকলোৱে যিসকল ব্যক্তিয়ে আমাৰ আজিৰ এই BTC নিৰ্মাণৰ কাৰণে তেখেতসকলৰ বহুমূলীয়া জীৱন আহুতি দিলে তেখেতসকলক আমি এপাহি ফুল অৰ্পণ কৰোঁ আৰু আমাৰ যিটো উদ্দেশ্য স্বৰ্গৰ পৰা